সকলোলৈকে কৰ্মজ্যোতি ক্ৰিয়েশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া 6:30 হৈছে, মই উঠিছোঁ। আজি যিহেতু বিহু, অসমৰ বাপতিসাহোন ৰঙালী বিহু, আজি গৰু বিহু হয়। এতিয়া মই হালধি আৰু এইটো কি মাটি দাইল পিচিমগৈ ব'লক। আৰু তুমি উঠিছাহে নেকি ইমান দেৰিকৈ? কিবা এটা আমাৰ খালি সময় নাপাবি। কোলা হৈ আছোঁ বোলে, তাই নিজকে কোলাত দেখি বেয়া পায়। একো নাই, মই যিকোনো পৰিস্থিতিতে দেখি ভাল পাওঁ। বোলক সেইটো সেইটো কাটি দিবি বুলি কৈছে, কৈ দিয়া হালধি চালধি খুলি বোলে আমাৰ ঘৰ বৰবিয়াখন উলিয়াই দিছোঁ দেই। আৰু বৰবিয়াখন উলিয়াই দিছোঁ। কালি মায়ে মাটি দাইলটো তিয়াই থৈছে এনেকৈ জাৰ এটা দিছেনে, আপোনালোকেও তিয়াই থৈছে নাই এনেকৈ ক'ব। এনেকৈ তিয়াই থ'লে মানে কোমল হৈ থাকে আৰু বস্তুটো ফুলি থাকে, আৰু এনেকৈ কৰিলে খুব ভাল হয়। এতিয়া মই খুন্দি ল'ব খাই আছোঁ। এইবোৰ আমাৰ সঁজুলিখিনি গোটাই থোৱা আছে। আৰু মেইন অস্ত্ৰপাত লৈ লৈছোঁ, শিলটো যিহেতু লাগিবই। আৰু মই এইকেইটা বস্তু লৈ ল'লোঁ। এতিয়া ধাই ধুই খুন্দোগৈ আৰু একদম আমাৰ বৰ্তাহঁতে ইমানেই ফাষ্ট নহয়, এইখিনি খুন্দোও নোৱাৰে। মই ভাবিছিলোঁ আজি সোনকালে উঠি পেলাই সিহঁতক সৰুৱাম, কিন্তু সিহঁতক মই খুৱাব পাৰিছোঁ। সিহঁতি ইমানেই সোনকালে উঠিছে, 5:30 উঠি একদম গোটেইখন খুন্দি। এতিয়া গৰু মই একদম টোপনি জালতে শুনিছোঁ, লাও খা বেঙেনা খা এনেকুৱা এক্টিভ মানুহ আপোনালোকে দেখিছেনে ক'ব দেই। ৰ'ব চোতাললৈ উলিয়াই লৈছোঁ বস্তুকেইটা। এয়া খুন্দিম মই, এইটো চাই থাকক আপোনালোকে। মই এতিয়া খুন্দি থাকোঁ হা। খুন্দি আমনি লাগিছে। কালি আকৌ কেইটামান মানে মই গোটেইখিনি তিয়াই দিয়া বুলি ইমান কেইটামান দেখিছোঁ। এতিয়া গোটেইখন ফুলি গ'ল। এতিয়া মোৰ আমনি লাগি যাব। কালি জানা নাই মায়ে কেইটামানহে নিয়ম কৈছিলে। খুন্দি আছে হালধিখিনি সেই বালি এটাত তিয়াব লাগিব। দিয়া দেখোন, দিয়া দে। হৈ গ'ল। এতিয়া মই চাহডাল চিলাম হা। মই চিলাই দিম। এইডালক ঔষধি বুলি কোৱা হয়। এইডালক গোহালি ঘৰত থাকে এডাল, আৰু এইডাল মই সলনি কৰি আনিম। মই বিপুলাৰ ঘৰত সলনি কৰি আনিম। আৰু এইডাল গোহালি ঘৰত থাকিলে গৰুতে বেমাৰ নহয়। আৰু এইডালৰ জ্বৰ হ'লে এইডালৰ কিবা পানী খুৱাই দিলে গৰু বেমাৰ চেমাৰ নহয়। আপোনালোকে যদি নাজানে এইডাল থয়, আৰু তেতিয়াহ'লে আপোনাৰ গৰু চৰু বেমাৰ হ'লে ইয়াৰ পানী খুৱাই দিব, ভাল হৈ যাব। বস্তুবোৰ কম হ'লে আকৌ যদি গুচি যায় দেউলে এইবিলাক ভাল লাগিছে। পৱতী মৰম দিছিলে পৱতী দেখিবলৈ আমাৰ এই এতিয়া মই গা ধুওঁ। ঐ উঠ দা বা চাইকেল এইটো কালি গা ধুৱাম জানে নাই? তাই পানীত নামি বেয়া পায় তাৰমানে। এতিয়া ঠাণ্ডা তাক গা ধুৱাই আনিলে। লাও বেঙেনা দেখি দৌৰি গৈছে খাব। চালনীখন উঠালে উঠালে বাবাটি মোৰ কাপ যা তেতিয়া। ঐ বাপ চলে তেনেকুৱা গৰুজনী হে। এইটো পুখুৰী কাষতে থওঁ। মই সেইখিনি থোৱা কথা আছে, কিন্তু বোকা হৈ যাব কাৰণে নথওঁ। হে এক গামলা গোটাই লৈছোঁ। চৰিটো শুনি চাইছে তাই তেনেকৈ ফুটা দিলে। তাই ফটো কৰি শিং মাৰি দিব আকৌ নেযায় আমাৰ। ক'ত ডিফেক্টটো কি হ'ল দে নলয় দিয়া। সেইটো থৈ লৈছোঁ মটৰ মাটি দেখি ক'ব লাগিব। ধুনীয়া হৈ আছেনে?
কি পাতি দিছে বেকাৰ কৰি ন কি পাতি দিছে গৰুৱে হাগি গৈছেগে গৰু গা পা ধুৱাই আহিলোঁ আৰু এতিয়া মানুহে গা ধুম মানে মই গা ধুমগৈ আৰু বাহঁতেও গা ধুব মাক দেখুওৱা নাই মাক দেখাম কিন্তু ভাবিছে চাগে বাক দেখুওৱা নাই কেলৈ বা আৰু এখন ঘৰ এতিয়া বোৱাৰী কালি গ'লগৈ বা আৰু বাক দেখালোঁ বাক বহুত মিছ কৰিছোঁ দেই একদম বায়ে আগতে এইবোৰ পিঠা কামটো তাই কৰে তাৰমানে সেইটো কাৰণে আৰু পিছতে তাইলৈ মনত পৰি আছে এতিয়া মোৰ কষ্ট হৈছে এতিয়া তাত চাগে তাই পিচি আছে যি কি নহওক ভিডিঅ'টো চাই থাকক আৰু দেখাই থাকিম আজি দিনটোত কি কৰোঁ মই গা ধুমগৈ মই চাই থাকক আপোনালোকে ভিডিঅ'টো দেই মোক দিলে জলপান আহোঁ বাতি তাৰপিছত চাহ তাহ দিয়া পিঠা চিঠা দিয়া আকৌ হা আগত খোৱা এতিয়া ঘূৰি স্পেচিয়েল দে আকৌ দে আৰু মামনি আহা এইখিনিলে মামনি কোৱা টকা জিলিকি আছা তুমি তহঁতকে কি জিলিকি কৰিছা মই এই চিৰা পাইছোঁ চিয়া বিচাৰিছা ডাঙৰ জীয়ালে মনত পৰিছে নি মনত পৰিছে আকৌ পায় মোক দিলে হেৰি মই আকৌ পিঠা চিঠাবোৰ সজাই দিবলৈ ক'লোঁ পিঠা চিঠা সজাই নিদিলে এই মায়ে মোক আগতীয়াকৈ খুৱাই থৈ দিলোঁ আগতীয়াকৈ খুৱাই থৈ দিলে আৰু মই অকলে অকলে খালোঁ আৰু মাহঁতে খাব আৰু গা পা ধুই আহিলোঁ যেতিয়া আৰু তাৰমানে ভিডিঅ'টো দীঘল নকৰোঁ কাৰণ এই দীঘল কৰিলে বহুত দীঘল হৈ গৈছে মানে বহুত ভিডিঅ' কৰি দিলোঁ সেইকাৰণে এটা পাৰ্ট দিছোঁ আৰু ছেকেণ্ড পাৰ্টটো চাবলৈ যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যোনসকলে আৰু মোৰ বন্ধু ভিডিঅ'টো চাই থাকিব আৰু ছেকেণ্ড পাৰ্টটো চাই থাকিব দেই